Hello, hi, namaskar, অসমীয়া guys, welcome back to my channel. আজি বহুত বেছি মন গৈ আছিল হান্দিগুৰি খাব। ভন্টি আহুতে লৈ আহিছিলে। সো ধুনিয়াকৈ চাই কাপ বনালো আৰু ধুনিয়াকৈ খালো মই। ঘৰত থাকিলে সদায় ব্ৰেকফাষ্ট এইটোৱে হয়। সো আজি ভাবিলো মই নিজে বনাই খাও, মায়ে মৰমত বনাই পঠাইছে। একদম যে ঘৰৰ মনত পৰি গল। হোষ্টেলত থকা ষ্টুডেন্টছে ইটো বস্তু ৰিলেট কৰিব পাৰিব। এইপিনে মোৰ ৰুমমেটে বনাইছিলে আলুৰ পকৰা। দেখিটো বহুত বেছি টেষ্টি লাগি আছিলে। সো আই ওয়াজ ৱেইটিং কেতিয়া শেষ হ'ব। আৰু এইপিনে মই খাইছিলো চকলেটস, যোনটো মোৰ ভন্টিয়ে লুকাই থৈ গৈছিলে। মোক ফোন কৰি ক'লে যে বা থোৱা আছে খাই লোৱা। আজি আগবেলা বতৰটো কিছু ডাৱৰীয়া আছিলে, কিন্তু ক্লাছত যোৱাৰ পিছত ধুনীয়াকৈ ৰ'দ ওলাই আহিলে। এইটো মোৰ মেৰি ফ্ৰেণ্ড হয়। মই বৰ্তমান অৰ্থ ডিপাৰ্টমেন্টত পষ্টেড আছো। আজি ষ্টাফ অহা নাছিলে বাবে অকমান ফাল্টুমি কৰিলো ফিল্টাৰ লগাই। এইজনী আমাৰ মেৰি হল ডগ লাভাৰ, যৌটো মানে কুকুৰ দেখিব একদম মানে নিজৰ বাচ্চাৰ নিচিনা মৰম কৰি ল'ব। কিন্তু আজি মই কলেজৰ পৰা আহি পোৱাৰ পিছত বিল্ডিঙৰ সন্মুখত এইটো দৃশ্য দেখিলো। চ' নাজানো কি হৈছে, ভগৱানে কৰক চব ঠিকে থাকক। লগ পাম নেক্সট ভিডিঅ'ত।